বহুত গৰম ৰাস্তাত এটা মানুহ লগ পালি ভাল আছিল গৰমত ঘৰতো অকলে আছো ৰাস্তাত মানুহ পালি ভাল আছিল কথা পাতিব পাৰিলো আৰু ইমান উফৰাম ৰাস্তাৰ বাগে একবাৰ যাওঁ ৰ'ব কি কৰোঁ এতিয়া আৰু হাই হাই ৰাম গৰম কি কৰোঁ ঘৰতো ইমান গৰম ৰাস্তাৰ বাগে বতাহ কিমান আইবা এতিয়া রাস্তার বাগেও বতা নাই ইবাগে গরম উফ কি গরম বতাও নাই বাগা কাটত কাবাক লগ পালি ভাল আছিল ওলা কিবা কথা আছে অলপ আঙ্গ রাখছু দে কথাগিলা কৈছিলো তোক লাহে লাহেকে মই সব কথা কম খবৰ সবৰ আছে না ঠিকে আছে দে ঘৰৰ বাগে আছে ঠিকে আছে তোৰ আকৌ কেনে মোৰো আছে ঠিকে বেপাৰ চেপাৰ ঠিকেতো চলি আছে তোৰো চলি আছে না বেপাৰ ঠিকে আছে দে মই এটা কথা শুনছো কি কথা আমাৰ গাঁৱৰ যে বৰগাল তাৰে তলত এটা বাবা হৈ গৈছে বনফুল আজি বহুত গৰমে ইমান গৰমে তো বেপাৰ পাতি ভালকে চলি আছে নে চলি এইকেইটানে আছে ৰ চলি লাভ চাপ ঠিকে আছে ৰাম আজি বৰষুণ একজাক দিলে ভাল আছিল ঠাণ্ডাটো পৰিল অলপমান জয় ভদ্ৰকালী জয় ভদ্ৰকালী জয় ভদ্ৰকালী জয় ভদ্ৰকালী জয় ভদ্ৰকালী জয় ভদ্ৰকালী ইয়াতে অলপ বহু কোনোবাই বহু পাৰে জয় ভদ্ৰকালী এই দেখুন বাবা তো দে সেখানে রাখছ না দে রাখ কাগজ রাখি দিও মানে রাখ সেখানে রাখ রাম বাবা প্ৰণাম বাবা আপোনাৰ ওচৰত মোৰ এটা অনুৰোধ থাকিল বাবা মোৰ ঘৰত বহুত কাজিয়া থাকে বাবা মোক বাবা কিবা এটা উপায় দিয়া ইয়াৰ মাত্ৰ এটাই উপায় আছে কি বাবা তুমি ৰাতিপুৱা এক গিলাচ পানীত এটা ফুল দি ঘৰৰ সকলো ঠাইত ছটিয়াই দিবা হয় বাবা মই আপোনাৰ কথাটি ৰাখিম প্ৰণাম বাবা ধন্যবাদ বাবা আইসা আজিও রসুন তুলে আরো একটা কথা আছে রক ও কি হলে আজিও ও কালি যে তুই বাবা তুই উপায়টো দিছিল কমিলে নাই এ বাবাও ঢুলিওলা তার উপায় দি না মোর ঘরে কাজে কমা নাই ভারী হয়ে গেলে বলছির বল তাকে একটা হেকা দেও বল কাজে খালকে একটা হেকা দিলে আমার নিশানা মা বহুত খাওয়া লাগে কাজে একটা দিলে তুই পিছেদি যাবি হ্যাঁ মই আগে দি যাম না কি হৈছে এদিনা দি তই আমাক উপায়টো দিছিলি তোৰ ধৰি আমাৰ ঘৰৰ কাজিয়া কমা নাই বাৰে হে গল আমাৰ কি উপায় দিছিলি তই আমাক মানে এটা ধমকি বাবা ৰমেশ আমাৰ তো ৰসি নাই মোৰ গামছা খালি দে বান উঠ তই উঠ তই বান এক ৰমেশ এতি আমার বিয়ে তোমার কান আমার বি এতি আমার বি মু এবার সত্যি কথা মানে ফালছি আমি তো মাছ দাও মাছ আরে মাছ অলপ হাল্লা নকৰবি ৰচোন নন্দে মই যাই আছো বহুত ঠগালা মোক কচোন কি কম
ভগৱানকে সুধ জয়পুৰা দিও ই আমাক বহুত ঠগন দিলা ঘৰত কাজিয়া লাগি থাকে বুলি ই আমাক তাৰে হয় কিমান নকলি নকলি উপায় গিলা দিলা ই নিজৰ কৰ্ম শেষা পাইছে এক যাবলৈ দে আৰু তই কিয় ইমান নকলি হেৰি কৰিছিলি তোৰ হাত দুখন নাই তোৰ দুখন নাই তোৰ যা এতিয়া যা নেক্সট টাইম যদি তোক দেখা পাওঁ না যা খুলি দিয়া গাড়ী মই পালি মাৰিবি আৰু আপোনালোককো কৈছো এনেকৈ ঠুংগি বাবাগিলাক বিশ্বাস নকৰিব